ঘৰত সাপ ওলোৱাটো কি বুলি গণ্য কৰা হয়? টকাৰ লগত কি সম্পৰ্ক আছে? কেৱল সাপৰ নাম শুনি মানুহে ভয় খায়। প্ৰায় সময়ত ঘৰত সাপ ওলায়। কিছুমান ঘৰত সাপৰ আৱিৰ্ভাৱ হোৱা পৰিঘটনাক স্বাভাৱিক বুলি গণ্য কৰে যদিও ইয়াৰ গুৰুত্ব শগুন শাস্ত্ৰত ব্যাখ্যা কৰা হৈছে। ঘৰত সাপ দেখাটো শুভ বা অশুভ লক্ষণ হ'ব পাৰে। শগুন শাস্ত্ৰৰ মতে সাপ দেখা পোৱাৰ সময়ত শুভ আৰু অশুভ হ'লে সাপটো ক'ত দেখা যায় আৰু কি ৰং হয় তাৰ ওপৰত নিৰ্ভৰ কৰে। সাপ দেখা কেতিয়া শুভ হয় জানি লওক। ক'লা সাপ দেখা। পণ্ডিত ইন্দ্ৰমণি ঘনশ্যালে বুজাইছে যে শগুন শাস্ত্ৰত সাপৰ আৱিৰ্ভাৱৰ শুভ আৰু অশুভ চিন দিয়া হৈছে। যদি ঘৰত ক'লা সাপ দেখা যায় তেন্তে ইয়াক শুভ লক্ষণ বুলি গণ্য কৰা হয়। কোৱা হয় যে ইয়াৰ অৰ্থ হৈছে আপুনি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈ গৈ আছে। সোনকালে সফলতা লাভ কৰিব পাৰিব আৰু আৰ্থিক সুবিধাও পাব পাৰিব। ক'লা সাপৰ আৱিৰ্ভাৱত দম্পতীহালৰ মাজত প্ৰেম আৰু মৰম বাঢ়ি অহাৰ লক্ষণ। ইয়াৰ লগতে ই সন্তান পোৱাৰ দিশতো ইংগিত দিয়ে। বগা সাপ দেখা। একেদৰে বগা সাপ দেখাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ'ল আপোনাৰ আবদ্ধ কামটো সোনকালে সম্পূৰ্ণ হ'ব। যদি ঘৰত বগা সাপ আহে তেন্তে বুজি লওক যে আপোনাৰ সৌভাগ্য বৃদ্ধি হ'বলৈ ওলাইছে, কাৰণ বগা সাপ দেখাটো অতি বিৰল। এইটো এটা লক্ষণ যে আপোনাৰ ওচৰত টকাৰ বৰষুণ আৰু সমৃদ্ধি বৃদ্ধি পাব। হালধীয়া সাপ দেখা। যদি ঘৰত হালধীয়া ৰঙৰ সাপ দেখা যায় তেন্তে সেয়া আপোনাৰ জীৱনৰ উন্নতিৰ লক্ষণ। ইয়াৰ বাবে হঠাতে টকা পাব পাৰে। সেউজীয়া সাপ দেখা। সেউজীয়া ৰঙৰ সাপ দেখাও শুভ। ইয়াৰ ৰূপৰ অৰ্থ হ'ল আপোনাৰ সকলো বিপদ সোনকালে শেষ হ'ব।